নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ জ্যোতি বৰা আৰু মোৰ চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৭৫তম স্বাধীনতা দিৱসৰ সকলোকে হিয়া ভৰা শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আজি যিহেতু স্বাধীনতা দিৱস, আমাৰ দেশে উদযাপন কৰিছে এইবাৰ ৭৫তম গণৰাজ্যিক মহোৎসৱ, যাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতা উৎসৱ হিচাপে নামাকৰণ কৰিছে। এই দিনটোতে আমাৰ দেশৰ স্বাধীনতাৰ বাবে অশেষ সংগ্ৰাম আৰু কষ্টৰ বিনিময়ত আমাক স্বাধীনতা দিলে। সেইসকল চিৰতপস্য ব্যক্তিলৈ, সেইসকল মহাত্মালৈ আমি আমাৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আজি মই নৰ্থ লখিমপুৰ ৰেভিনিউ চাৰ্কুললৈ এয়া ওলাই আহিছোঁ, কাৰণ আজি নৰ্থ লখিমপুৰ ৰেভিনিউ চাৰ্কুলত এখন সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছিলে। তাত মই স্থান পাবলৈ সক্ষম হ'লোঁ আৰু তাৰ পৰিৱেশ আপোনালোকক আজি দেখুৱাম আৰু তাত পুৰস্কাৰ বিতৰণ কাৰ্যসূচীও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি নৰ্থ লখিমপুৰ ৰাজচক্ৰ কাৰ্যালয়ত উপস্থিত হ'লোহি আৰু ইয়াতে যিহেতু বঁটা বিতৰণি কৰাৰ কথা আছিলে আৰু এয়া পতাকা উত্তোলন কাৰ্যসূচী চলি আছে। পতাকা উত্তোলন কৰিছে নৰ্থ লখিমপুৰ ৰাজচক্ৰৰ ৰাজচক্ৰ বিষয়া মীনাক্ষী প্ৰেমে বাইদেৱে। আমি এতিয়া জহিং যাম, তাৰপিছত কৰিম নেপালী কমিউনিটি এটা স্পেচিয়েল ডিছ আছে যিটোৰ নাম হৈছে থুপ্পা। থুপ্পা না থুপ্পা, মই থুপ্পা গুপ্পা কওঁ, কিন্তু এইটো থুপ্পা হয় একচুৱেলি। তাত যাম, আমি খাম। তাৰপিছত
আৰু তাত কিছুমান ধুনীয়া জেগা আছে বুলি কৈছে, সেইখিনি চাম। আৰু এখন আশ্ৰম আছে, আশ্ৰমখনৰ নামটো কি? অ'কে, আমি মৈত্ৰী আশ্ৰম যাম। তাৰপিছত তাত এটা বৰ নিৰিবিলি পৰিৱেশে বিৰাজ কৰে, যিটো চাই মানে মানুহৰ মনো ভাল লাগে, তাত থাকিলে দেহ মন পুলকিত হৈ যায় বুলি যিটো কোৱা হয়, সেইটো অনুভৱ পাব লাগে। আৰু ফাইনেলি আমি জহিঙত উপস্থিত হলো। আৰু ইয়াত যে কৈছিলো আপোনাক থুপ্পা খাম বুলি, ইয়াত থুপ্পা খাম আৰু আপোনালোকক দেখুৱাম কি থুপ্পা হয়, চাব। আৰু এই থুপ্পাত দিয়া আছে এয়া বইল চাউ, আৰু তাৰ ওপৰত দিয়া আছে মাংস সৰু সৰু টুকুৰা দিয়া আছে। আৰু এয়া নেপালী থুপ্পা, আৰু আমি খাই চাম। টেষ্টি। ফাইনেলি আমি থুপ্পা খাই আহিলোঁ। খাই গৈ আমি আহি আছোঁ এতিয়া যাম মৈত্ৰী আশ্ৰম। ভিডিঅ'টো চাউণ্ড কোৱালিটিটো বৰ ভাল নহ'ব পাৰে, মই মানে প্ৰথম ভিডিঅ' বনাবলৈ আহিলোঁ। মই গমতে পালোঁ যে মোৰ হেডফোন ভাল লাগে বুলি, সেইকাৰণে হেডফোনডাল লৈ অলপ চাউণ্ড কোৱালিটি ভাল হ'ল। বাট এতিয়া অলপ হেং এটা আহি আছে, কথাও চাউণ্ড মাৰি আছে, আৰু একো নাই, নেক্সট ভাল কৰিবলৈ চেষ্টা কৰিম। আপোনাক কৈছিলোঁ মৈত্ৰী আশ্ৰম দেখাম বুলি, এতিয়া মৈত্ৰী আশ্ৰমত আমি উপস্থিত হ'লোহি। এয়াই মৈত্ৰী আশ্ৰম, এয়া। আৰু ইয়াৰ ফুল ভিডিঅ' মই নেক্সট ভিডিঅ'ত দিম। ইয়াৰ নেক্সট ভিডিঅ'টো মই মোৰ বাকী অহা ভিডিঅ'টো দিম। ইয়াত সম্পূৰ্ণকৈ দিব পৰা নহ'ব, যিহেতু প্ৰথম ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মই দীঘলীয়া নকৰোঁ। আৰু নেক্সটটো মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আইতাৰ লগত এটা সাক্ষাৎকাৰ ল'লোঁ, ইয়াৰ যিসকল আইতা আছে তেওঁলোকৰ লগত সাক্ষাৎকাৰ ল'লোঁ। তেওঁলোকৰ বিভিন্ন ধৰণৰ আগৰ গান্ধীৰ দিনৰ বা স্বাধীনতাৰ আগৰ সময়ৰ আমি কিছুমান বস্তু ইয়াত চালোঁ, আৰু আপোনালোকক সেইখিনি বস্তু দেখাম। যিহেতু স্বাধীনতা দিৱস, সেই স্বাধীনতাৰ আগৰ যিখিনি সমল সেইখিনি চাই অত্যন্ত আপ্লুত হ'লোঁ আৰু কিবা এটা শিকিব পাৰিলোঁ। সেইকাৰণে মই আপোনালোকক কাইলৈ দেখাম বস্তুখিনি। আৰু আজি যোনটো ব্লগ আছে তাত বস্তুখিনি ছুটি হ'ব। সম্পূৰ্ণ ভিডিঅ' নেক্সট ভিডিঅ'ত। ইয়াতে মই মোৰ আজি প্ৰথম ব্লগটো সামৰিব বিচাৰিছোঁ। আৰু সকলোৱে চাব, আৰু যিসকলে চালে ধন্যবাদ, থেংক ইউ। আৰু আপোনালোকৰ মৰমৰ সঁহাৰি আমি আগবাঢ়ি যোৱাৰ মূল প্ৰেৰণা। সেয়েহে আপোনালোকে প্ৰথমে চাব ভিডিঅ', তাৰপিছত নিশ্চয় ভাল পালে আৰু আপোনালোকৰ মৰম চেনেহ পালে আৰু ভিডিঅ' বনাম। থেংক ইউ, সৌৰভে ধন্যবাদ। জয় হিন্দ, জয় আই অসম।